নমস্কাৰ বন্ধু-বান্ধৱীসকল পোনপ্ৰথমে মই মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ হাঁহৰ মাংসৰ চুপ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হাঁহৰ মাংসৰ চুপখন বনাবলৈ মই 1 পোৱা হাঁহৰ মাংস লৈছোঁ। মাংসখিনিৰ লগত এগিলাচ পানী আৰু এচামুচ নিমখ দি 5টা উকি অহালৈকে কুকাৰত সিজিবলৈ দিছোঁ। কুকাৰৰ পৰা ভাপখিনি যোৱাৰ পিছত ইয়াত মই এটা জলকীয়া ফালি দিছোঁ। তাৰ লগতে অকণমান জিৰা গুড়া দি দিছোঁ। অকণমান ধনিয়া গুড়াও দি দিছোঁ। আৰু অকণমান জালুকৰ গুড়া দিছোঁ। এতিয়া ইয়াক মই ভালদৰে অকণমান টাইম উতলিবলৈ দিলোঁ। ইয়াৰ পিছত ইয়াত মই এড কৰিম আদা আৰু নহৰুৰ পেষ্ট এচামুচ। তাৰ লগতে এটা ইলাইচি আৰু অকণমান ডালচেনিও এড কৰি দিম। ইয়াৰ পিছত ইয়াত মই দিছোঁ কেঁচা ধনিয়া আৰু নৰসিংহৰ পাত। এনেকৈয়ে 5 মিনিটমান সিজাৰ পিছত চুপখন বনি ৰেডি হৈ গ'ল। এতিয়া ইয়াক গৰমে গৰমে পৰিৱেশন কৰক আৰু ইয়াৰ জুতি লওক। ধন্যবাদ।